আজি আমাৰ কাউমী গাঁও পঞ্চায়তৰ পৰা আমি অফিচ ষ্টাফৰ লগতে আমাৰ কেইবাজনো আমাৰ 10টা ৱাৰ্ডৰ পৰা কেইবাজন প্ৰতিনিধি আহি আমাৰ মাজত আজি আমি একেলগে আহিছোঁ, মৰম চেনেহে এসাঁজ খাবৰ কাৰণে আহিছোঁ। এই কথা আমি দেখাব বিচাৰিছোঁ। আমাৰ এইফালে আমাৰ হেৰি চলি আছে, এইফালে আমাৰ বনভোজ চলি দেখাব বিচাৰিছোঁ। আমাৰ পুণ্যকন্ত ছাৰ দেখাইছে, আমাৰ পুণ্য ছাৰে দেখাইছে। এইফালে আমাৰ যিহেতু হেৰি চলি আছে, ইতিমধ্যে খানাৰ আয়োজন চলি আছে। দেখাব বিচাৰিছোঁ যিহেতু খানাৰ আয়োজন চলি আছে। ইতিমধ্যে আমাৰ কাউমী গাঁও পঞ্চায়তৰ আমাৰ সচিব মহোদয় আছে। সচিব মহোদয়ক আজি আমাৰ এই অনুষ্ঠানটোৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কেনেকুৱা লাগিছে তোমাৰ অনুভৱখিনি তুমি শ্বেয়াৰ কৰা। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ কাউমী গাঁও পঞ্চায়তৰ তৰফৰ পৰা। প্ৰতি বছৰে আমাৰ কাউমী গাঁও পঞ্চায়তৰ তৰফৰ পৰা আমাৰ কোনোবা এটা স্থলীলৈ সকলোৰে সহমত লৈ আমাৰ অকণমান প্ৰীতিভোজৰ আয়োজন কৰা হয়। আৰু তাৰ লগত সংগতি ৰাখি আমি এইবাৰ যোৰহাটত অৱস্থিত আমাৰ বাঘমৰা যি পিকনিক স্থলী আছে, বনভোজৰ স্থলী আছে, আমি তালৈ সকলোতে আমাৰ কাউমী গাঁও পঞ্চায়তৰ পৰিয়ালখিনি আহিলোঁ। গতিকে ইয়াত আমাৰ পৰিৱেশ ভালেই লাগিছে। মহাবাহু ব্ৰহ্মপুত্ৰ ওচৰতে আছে, গতিকে পিকনিক স্পটটো ভালেই, পৰিৱেশ ভাল, খুব সুন্দৰ, ভাল লাগিছে। ধন্যবাদ, আমাৰ সচিব মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ অফিচৰ কেইবাজনো আমাৰ সদস্য আহিছে। আমাৰ পৰীক্ষিতা ক্লবল ইতিমধ্যে পৰীক্ষিতা দেখা নাই, পৰীক্ষিতা আমাৰ পৰীক্ষিতা আছে। আমাৰ পৰীক্ষিতা হৈছে আমাৰ GPCৰ। তেখেতক আমি দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বছৰৰ শেষৰ ফালে আমি আহি পেলাই সকলোৱে একেলগ হৈ পেলাই এসাঁজ খোৱাৰ মানসেৰে আমি আজি একগোট হৈছোঁহি। আমি সকলো শিৱসাগৰৰ পৰা আহি এই যোৰহাটৰ বাঘমৰা এই বনভোজস্থলীত বিশেষ ক'বলগীয়া নাই। সকলোৱে প্ৰতি এটাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বছৰৰ শেষৰ যদিও আকৌ নতুন বছৰক আমি আদৰি ল'বলৈ আগবাঢ়ি আহিছোঁ। গতিকে সকলোৰে ভালেই হওক তাৰে প্ৰাৰ্থনা কামনা কৰিছোঁ। আৰু আমি সকলোৱে মিলি আজি এসাঁজ খাইছোঁ। সকলোৰে মনে প্ৰাণে আমি ৰং ধেমালি কৰিছোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে আহক, এই বনভোজস্থলী সকলোৱে উপভোগ কৰকহি, তাৰে আমি আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ এই পঞ্চায়তৰ এজন সক্ৰিয় সদস্য আমাৰ পুতুকন দত্ত দা আছে। আমাৰ পুতুকন দাক আমাক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কথা হ'ল কাউমী গাঁও পঞ্চায়তৰ বছৰি এটা বনভোজস্থলী যায়। এইবাৰ বাঘমৰালৈ আহিছে, আমাক লগ ধৰিলে, আমি তেখেতসকলৰ লগত আহিছোঁ। বহুত ভাল জেগা, গতিকে ব্ৰহ্মপুত্ৰৰ কাষত বহুত সুন্দৰ পৰিৱেশ। গতিকে আপোনালোকো আহক। আৰু এই এপাশতে মই আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কাউমী গাঁও পঞ্চায়তৰ তৰফৰ পৰা জনাইছোঁ বুলি ক'লেও বেয়া হ'ব নালাগে, যিহেতু তেখেতলোকৰ লগতে আমিও আহিছোঁ বনভোজস্থলীলৈ। খুব সুন্দৰ পৰিৱেশ, গতিকে আপোনালোকো আহক, বাঘমৰাত এসাঁজ খাই যাওক। ধন্যবাদ পুতুকন দা। ইতিমধ্যে আমাৰ এই কাউমী গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আমাৰ পুণ্যকন্ত মিলিদা আছে। তেখেতেও আমাৰ দুআষাৰ এই সন্দৰ্ভত আমাক জনাব। ধন্যবাদ। সকলোলৈকে এই বাঘমৰা অঞ্চলৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে গোটেই অসমবাসীলৈ মোৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মই ইয়াতে বাঘমৰালৈ আহিছোঁ, সুদূৰ গৌৰীসাগৰ ব্লকৰ অন্তৰ্গত কাউমী গাঁও পঞ্চায়তৰ পৰা। গতিকে সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে এটা কথা কৈছে যে আগন্তুক যিটো বছৰ যাতে সকলোৱে সুখ শান্তি সমৃদ্ধি আৰু একতাৰে যেন কাম কৰে, তাৰে মই শুভকামনা কৰিছোঁ। ধন্যবাদ পুতুকন দা। ইতিমধ্যে আমাৰ কাউমী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আমাৰ আছে, AP মেম্বাৰ আছে আমাৰ সবিতা বৰুৱা হাজৰিকা। তেখেতকো আমাৰ দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি আমি গোটেইখিনি লগ হৈ আজি পিকনিক খাব আহিছোঁ বাঘমৰা চাপৰিত। সকলোৱে এসাঁজ খাম বুলি ইয়াত সকলো একত্ৰিত হৈ এসাঁজ খাম বুলি আমি বাঘমৰা চাপৰি যোৰহাটলৈ আহিছোঁ। এইটো এই এপাহত বছৰেকৰ শেষৰ ফালে এনেকৈ যেন মিলা প্ৰীতিয়ে আমি সকলোৱে আমাৰ যিটো পঞ্চায়ত আমি যাতে সকলোৱে একগোট হৈ আমি যাতে কাম কৰিব পাৰোঁ, চবেই মিলি যাতে আমি একগোট হৈ কাম কৰিব পাৰোঁ, সেই আশাৰে আমি এটি প্ৰীতিভোজ ইয়াত আমি খাবলৈ লৈছোঁ। আৰু পুৰণাক বিদায় দি নতুনক আঁকোৱালি লৈছোঁ। সেয়াই মই কৈছোঁ, হেপ্পী নিউ ইয়েৰ। ইতিমধ্যে আমাৰ
2 নং ৱাৰ্ড সদস্য আমাৰ বিনু বাইদেউ আছে। বিনু বাইদেউ যথেষ্ট অভিজ্ঞতা আছে, তেখেতৰ আমাৰ দুআষাৰ আমাৰ ইয়াৰ ওপৰত ক'ব। অভিজ্ঞতা আছে বুলি কৈছে যদিও ইমান অভিজ্ঞতা নাই, তথাপিতো আৰু ৰাইজৰ লগত আহিছোঁ, নিজৰ পৰিয়াল হিচাপে যেতিয়া আমি বাস কৰি আছোঁ একেটা পঞ্চায়ততে, সেয়েহে এষাৰ কৈছোঁ আৰু আজি আমাৰ এই বছৰৰ শেষত আজি অন্তিম দিন বুলি আমি ধৰিছোঁ, কেইদিনমান বাকী আছে আৰু নতুন বছৰৰ কাৰণে। সেয়েহে আজি সকলোৱে এসাঁজ সুখে শান্তিৰে খাই মনটো সকলোৰে একগোট হ'বৰ কাৰণে আমি আশা কৰিছোঁ। গতিকে আপোনালোকো ইয়ালৈ আহক, সকলোৱে এসাঁজ খাই মনত আনন্দ দিয়ক আৰু এই যোৰহাট বাঘমৰা এই চাপৰিত বহুত ভাল অভিজ্ঞতা হ'ব আপোনালোকৰ। আহক আহক, আমি যিদৰে আহি আমাৰ অনুভৱ আপোনালোকক প্ৰকাশ কৰিছোঁ, আপোনালোকেও তেনেকৈ আহি যাতে সকলোকে আনন্দ উপভোগ দিব পাৰে, ইয়াকে ক'লোঁ আপোনালোকলৈ। মোৰ ইয়াকে কৈ আপোনালোকক আদৰণি জনাই মোৰ দুআষাৰ সমাপ্ত কৰিছোঁ। ধন্যবাদ ধন্যবাদ বাইদেউ। ইতিমধ্যে আমাৰ ৱাৰ্ডৰ 7 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আমাৰ সবিতা বৰুৱা হাজৰিকা আছে, সবিতা বাইদেউ আছে, সবিতা দত্ত, তেখেতকো আমাৰ ইয়াৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আহি ভালেই লাগিছে। আমাৰ সমূহ পৰিয়ালবৰ্গ আজি পঞ্চায়তৰ একত্ৰিত হৈ ইয়াতে প্ৰীতি ভোজ খাবলৈ লৈছোঁ আৰু সদায় এনেকৈ আগবাঢ়ি যাওক, মিলা প্ৰীতিৰে সদায় আমি আগবাঢ়ি যোৱাটোকে বিচাৰোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য মঞ্জুলা বৰঠাকুৰ আছে, তেখেতেও আমাৰ ইয়াৰ ওপৰত দুআষাৰ ক'ব। সকলোকে ইংৰাজী আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 2025 চনটো সকলোৰে বাবে বেয়া গ'ল আৰু এতিয়া 2026 চনটো সকলোৰে বাবে ভাল আহক, ভাল হোৱাৰ কামনাৰে কৰিছোঁ। আজি সকলো ইয়াত গোট খাইছোঁ, পঞ্চায়তৰ সকলো সদস্য লগ হৈ পঞ্চায়তৰ লগত, তেতিয়া সকলোৱে একেলগে এসাঁজ খাম বুলি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ ক'বলগীয়া ধন্যবাদ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ কাৱমে গাঁও পঞ্চায়তৰ এই আমাৰ বিকিৰণ চাহে আমাৰ ইয়াৰ ওপৰত দুআষাৰ ক'ব। কেনেকুৱা লাগিছে আপোনাৰ অনুভৱখিনি আপোনাৰ পৰা কমছে? ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। ভাল লাগিছে, সকলোৱে আহিছে। যিখন নাই আহিব বাদ ঘৰত শুই থাকক। হয় হয়, ধন্যবাদ। ইতিমধ্যে আমাৰ খানা বনি আছে, দেখিছে আমাৰ একদম খানা কোনে আমাৰ কৃষ্ণকো আমাৰ ইয়াৰ ওপৰত অকণমান অনুভৱ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। অলৰেডি মাংস বনাই হৈ গ'ল, এতিয়া মাছটো বনি আছে বিলাহীৰ লগত। ভাল হ'ব। ধন্যবাদ। এয়া হৈছে মিলা প্ৰীতি, মৰম আৰু এনাজৰী। আমি সদায় আগন্তুক দিনত যাতে আমি মৰম আৰু এনাজৰী সকলোখিনিয়ে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, যিহেতু আমি পুৰণি বছৰক বিদায় দি নতুন বছৰক আমি আকোৱালি ল'ম। তাৰ প্ৰাক মুহূৰ্ততে আমি কাৱমে গাঁও পঞ্চায়তৰ সমূহ আমি সদস্য হৈ পৰিয়ালবৰ্গই আমি আজি ইয়াৰ প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। গতিকে আগন্তুক দিনত যাতে সকলোৰে সুস্বাস্থ্য আৰু কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ। হ'ব।